বাহনীলৈ গৈ আছোঁ আমি বাঁহ কাটিবলৈ। আজি যোৱাকালি পৰহি কাটিলোঁ আমি প্ৰায় 20ডালমান, আজি কাটিমগৈ আকৌ 30ডালমান 50ডালমান আমি বাঁহ লাগে মানে আমাৰ জিকা এখন চাং দিবলৈ। চাঙৰ খেতি আপোনালোকে গম পায় বহুত বাঁহ থকা হৈ যায়, আৰু সেইবাবে এতিয়া বাঁহখন কাটি লৈছোঁ। সেইফালে সেই এতিয়া বাহনী বাৰী পাই গ'লো, সেই দেখিছে বাঁহ, আৰু ইয়াতে কাটিম। দেখিছে ইয়াতে বাঁহ আছে কাটিব লাগিব। এতিয়া ভাই মই আহি গ'লোঁ, দুটাই কাটিব লাগিব। এইয়া এতিয়া ভাই আজি বিৰাট বগা লাগিছে দেই। এতিয়া চাহ খাই আছোঁ আমি বাঁহ কাটা জেগাতে। এই ভাই এতিয়া দিছে কিহে লগাইছে ভাই? সান্দহ। এটা সান্দহ, চাহ, এইটো হেৰি চাহ, ৰঙা চাহ। আৰু মই এতিয়া বাঁহ কাটিলে ইয়াত দেখিছে হাত অৱস্থা। আকৌ এটা লাডু লৈছোঁ, আৰু 4ডাল 5ডালমান কাটিলে হৈ যাব। ইয়াত আজি 20ডাল মানে কাটিব লাগিব। মই ইয়াত বহুত পিছল আছে, আজি বতৰ বেয়া। আৰু এতিয়া চাহ তাহ খাই লওঁ ইয়াতে। এইফালে ভাই খাই আছে, দেখিছে আপোনালোকে। এইফালে চাহ ইয়াত আনি দিলে, এতিয়া খাব লৈছোঁ চাহ। এইফালে সান্দহ আছে, কিবা কিবি। চাহ খাই লওঁ ধুমাধুম। বতৰটো বেয়া কৰিছে আৰু বৰষুণ দি দিব পাৰে। এতিয়া পটাপট কাটি এতিয়া চাহ তাহ খাই হৈ গ'ল, আৰু এতিয়া লাহেকৈ আকৌ লাগিব কামত। এতিয়া ভাই এতিয়া খাই ভাই সান্দহ পুৰা খাই দিলে, আজি উঠিব নাপায় এতিয়া। এইফালে চাহ দিয়া মানুহজনী অকণমান দেখাই চাহটো দি থৈ গ'লি আৰু সেইখিনি এতিয়া লাগি আছে কামত। এতিয়া বাঁহ কটা কামত আৰু বেছিকেইডাল নাই, টপলাবলৈকে মানে চফা কৰি লৈছোঁ এতিয়া বাঁহখিনি। হৈ যাব, এটা ছিঙি দে ভাই, ছিঙি দে। এইফালৰ পৰা পাৰ কৰি মেলি নিব লাগিব এতিয়া। সেইটো আলি হয় আমাৰ নদী কিনাৰ, আৰু সেইফালৰ পৰা পাৰ কৰি মেলি এতিয়া বাৰীতে নিব লাগিব। চবখিনি কাটি হৈ গ'ল ন? হয় এইডাল টকলা এইফালৰ পৰা পাকা দিব লাগিব। এতিয়া প্ৰথমে ভাইকে দেখাই দিছোঁ। এতিয়া বাঁহ কাটি হৈ গ'ল, আমি ঘৰত এতিয়া খানাটো খাব যাব লাগিব, হয় নাই? এতিয়া খানাটো খাই আহোঁগৈ। ইয়াত এতিয়া বাঁহ কাটিলোঁ আমি 20ডাল, আৰু ইয়াতে এতিয়া এনেকৈ থাক মাৰি থৈ গৈছোঁ। ঘৰৰ পৰা এতিয়া আকৌ ঠেলা চেলা আনি নিব লাগিব বাঁহখন। এখন বাৰীৰ পৰা অলপ দূৰ হয় আমাৰ বাৰীখন। এতিয়া বাঁহ চাহ কাটি ঘৰলৈ গৈ আছোঁ। এতিয়া ভাই মই মানে খানাটো খাই আহিব লাগিব, আৰু ভোক লাগি গ'ল। এতিয়া সময় 2টা বাজি গ'ল। আজি ডাৱৰীয়া বতৰ, ভিজত বাঁহ কাটোতে বহুত টাইম লাগিল, হয় নাই? বহুত কষ্ট হ'ল আজি। বাঁহ পিছল হ'ল বাঁহ। হাত দেখিছেনে আপোনালোকে? হাত অৱস্থা নাই, চোলা পেণ্ট খতম বৰবাদ হৈ গৈছে। মই নাই এতিয়া ঘৰলৈ গৈ খানা চানা খাই মেলি ধুনীয়াকৈ আকৌ আহি যাম আমি বাঁহবোৰ টুকুৰা টুকুৰা মানে ঘৰলৈ নিবলৈ। এইফালে এইটো ৰাস্তাই আমি এতিয়া গৈ থাকিব লাগিব ঘৰলৈ, আৰু ইয়াৰ পৰা অকণমান দূৰ হয় ঘৰলৈ। ভাই আছে দিনটো আজি মোৰ লগতে অকণমান হেল্প কৰি দিছে। ইয়াৰ হাল চাল বাব লাগিব, মাটিবোৰ ভেন্দি চেন্দি লগাব লাগিব বুলিছে, আৰু বাই দিব লাগিব হাল চাল। আৰু এতিয়া বাঁহ চাহ কটাত অলপ সহায় কৰি দিছে আৰু মানে গাইছ। এতিয়া আমি এইডোখৰ জেগাতে বাঁহ কাটিছোঁ। এতিয়া সেইখিনি বাঁহ কটাখিনি এতিয়া আমি ইয়াত চাং দিম। সেইখিনি দেখিছেনে? আমি হাল বোৱাই থৈছোঁ, মাটিখিনি অকণ ঘূৰাই থৈ সেইখিনি মাটিতে আমি চাং দিবলৈ বুলি বাঁহ কাটিছোঁ। সেইদিনাখন কাটিলোঁ 20ডাল, আজি আকৌ কাটিলোঁ 20ডাল। আজি বতৰ বেয়া তথাপিতো কাটিছোঁ। মানে বেলেগ বাৰ দিনাখনতো গম পায় আপোনালোকে, বজাৰ চজাৰ যাবলগীয়া হয়, শাক চাক তুলিবলগীয়া হয়। সেইখিনি সময় নাপাওঁ দেখি আজি কাটিলোঁ। বতৰ বেয়া কৰিছে যদিও কাটিছোঁ। এইখিনি মাটি ইয়াত এনেকৈ হাল বাই থৈ দিয়া আছে, আৰু এইখিনি মাটিতে আমি জিকা চাং দিম। ধুমাধুম এতিয়া বাঁহ চাহ কাটি মেলি ইয়াত লাগিব কাম। আৰু পুলিবোৰতো আপোনালোকে দেখিলোঁ, আপোনালোকক আমি গিলাচত ভৰাই হেৰি কৰি থৈছিলোঁ। এতিয়া পুলিবোৰ ফুটি ডাঙৰ হ'ল, হৈ মেলি এতিয়া ৰুব লাগিব পটাপট। গিলাচত সেনেকৈ থৈ দিলে নহ'ব। আৰু এইকেইদিন পুলি ৰোৱা খুব ধুনীয়া বতৰ কৰিছে। যোৱাকালি আমি ইয়াত হাল চাল বাই ল'লোঁ, সেইখিনি মাটি আৰু বাব লাগিব। এতিয়া চাহ দি থৈছোঁ, দি মেলি ধুনীয়াকৈ এতিয়া যাম আমি। বাঁহখিনি তাত কাটি থৈছোঁ, ভাত চাত খাবলৈ আহিলোঁ আমি। ভাত খাই মেলি এতিয়া আকৌ আমি বাঁহখিনি আনি থৈ দিব লাগিব তাৰপৰা ইয়ালৈ। আৰু এইডাল লৈ লওঁ। এইফালে লগত আছে ভাই আৰু মই। আজিৰ দিনটো আমি বাঁহৰ কামতে লাগি থকা হৈছে। আৰু এইফালে বাৰী দেখিছেনে আপোনালোকে? এনেকৈ কৰি আমাৰ এইখিনি হাল বাই থৈছোঁ। ইয়াত আমাৰ 2 বিঘামান মাটি হ'ব। এইখিনি
ইয়াতে এতিয়া আমি জিকা চাং দিম আৰু ভেন্দি চেন্দি কিবা কিবি ৰুব লাগিব। লাগিম আমি বাঁহ চাহ আনি ল'বগৈ লাগিব। তাৰপিছত দুদিনৰ পিছত আকৌ আমাৰ চাং দিয়া কাম কৰিব লাগিব, ইয়াতে দিব লাগিব। এইখিনি কাটি আনি ইয়াত থৈ ল'লোঁ আৰু এইফালে পথাৰত আছে এইফালে 20ডালমান ইয়াত দেখিছেনে? ইয়াতে থৈ গ'লোঁ এতিয়া বাঁহ 20ডাল কাটি। এতিয়া মই মটৰ খাব লৈছোঁ আৰু এতিয়া যাবগৈ লাগিব। সময় এতিয়া প্ৰায় 4টামান বাজি গ'ল। বহুত দেৰিলৈকে লাগিলোঁ কাম হয় নাপায়।